হে গাইজ কি খবৰ আশা কৰিছোঁ সকলোৰে ভাল ভিডিঅ' থাম্বনেইল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি হ'ব দীপলিনা বা ভাগৰ বিয়া আপোনালোকে ভিডিঅ' থাম্বনেইলখনত দেখিছে আৰু এতিয়া বহুতৰ মনত প্ৰশ্ন উঠি আছে চাগে বিয়া কাৰ লগত হ'ব কেতিয়া হ'ব এই সকলোখিনি প্ৰশ্ন উত্তৰ আপোনালোকে দীপলিনা বা ভাগৰ নিজৰ মুখেৰে শুনিব পাৰিব মোৰ ওচৰত এটা দীপলিনা বা ভাগৰ ভিডিঅ' ক্লিপ আছে য'ত বিয়াৰ কথা কৈছে মই আপোনালোকক সেই ক্লিপটো দেখাম তাৰ আগতে দীপলিনা বা ভাগৰ যিসকল লোকে গান শুনি আৰু অভিনয় চাই ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব বিয়া বাৰু কেতিয়া পাতিবা নে নেপাতাই বিয়া বাৰু পাতিম আৰু লাহেকে ইমান চৰ্চা চলি থাকে কেতিয়াবা চৰ্চা নাই দেখা কিন্তু বৰ্তমান ক'বাত শুনি আছো হ'ব আৰু বিয়া চিয়া আচলতে ভাগ্যৰ লিখন যেতিয়া নামিব তেতিয়া বিয়াখন হ'ব আৰু শুনিলে আপোনালোকে দীপলিনা বা মুখেৰে আজি ভিডিঅ'টো ইমানখিনি আছিলে তেওঁ অভিনয় আৰু গান শুনি যিসকল লোকে ভাল পায় ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি অন্য কিবা আপডেট পাওঁ মই আপোনালোকক সকলোতকৈ আগত দিবলৈ চেষ্টা কৰিম অন্য এটা ভিডিঅ'ত আকৌ আপোনালোকৰ মাজলৈ আহিম